সকলক নমস্কাৰ খুলুমবাই আমাৰ বিটিসি সৰকাৰ ফালৰ পৰা আমি সকলোৱে জানো যে প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত ষ্টুডেন্টছ বিলাকক ফোকাস কৰি লগতে এডুকেশ্যন শিক্ষাক ফোকাস কৰি বিভিন্ন ধৰণৰ পদক্ষেপ বা ইনিচিয়েটিভছ বিলাক গ্ৰহণ কৰা হৈছে তাৰ ভিতৰত আজি এটা পদক্ষেপ ইনিচিয়েটিভ আকৌ আমাৰ বিটিয়া সৰকাৰ ফালৰ পৰা আমি ৰাজহুৱা কৰিব খুজিছো এইখন হৈছে নিউ এডুকেশ্যনাল ইনিচিয়েটিভছ ফৰ ষ্টুডেন্টছ আমাৰ এডুকেশ্যনৰ কাৰণে শিক্ষাৰ কাৰণে নতুন এটা পদক্ষেপ ছাত্ৰ ছাত্ৰীবিলাকৰ কাৰণে আৰু তাতে বিটিসি সৰকাৰ ফালৰ পৰা কেইটামান ইনিচিয়েটিভছ যেটো স্পন্সৰ কৰা হ'ব তাৰ ভিতৰত প্ৰথমটো হৈছে যে DMIT টেষ্ট ফৰ অল ষ্টুডেন্টছ আমাৰ সকলো ষ্টুডেন্টছ বিলাকৰ কাৰণে এটা টেষ্ট কৰা হ'ব যাৰ নাম হৈছে DMIT ফুল ফৰ্ম হৈছে আপোনাৰ ডাৰ্মাটোগ্লাইফিক্স মাল্টিপল ইন্টেলিজেন্স টেষ্ট তো এই টেষ্টটো কণ্ডাক্ট কৰা হ'ব এই টেষ্টৰ বিষয়ে অকমান ব্ৰিফিং কৰা হ'ব আপোনালোকক এটো কি হয় যাতে ৰাইজে অৱগত হয় দ্বিতীয়তে আৰু এটা ইনিচিয়েটিভ হৈছে যে ইনষ্টিটিউচনেল সিঙ্গল স্কিল প্ৰগ্ৰাম হেতু মেইনলি আমাৰ কম্পালসৰি হ'ব কলেজ ষ্টুডেন্টছৰ কাৰণে আৰু হেতুত বিশেষকৈ যোগাটোক ইন্ট্ৰোডিউস কৰা হ'ব আৰু তাৰ পিছত আমাৰ DMIT যেটো টেষ্ট কৰা হ'ব সকলো ছাত্ৰ ছাত্ৰীবিলাকৰ কাৰণে হেতুৰ ৰিজাল্টৰ ওপৰত বেছ কৰি ৰিপৰ্টৰ ওপৰত বেছ কৰি আমাৰ ষ্টুডেন্টছ বিলাকৰ লগত কেৰিয়াৰ কাউন্সেলিং লোৱা হ'ব আৰু তেখেতসকলক মোটিভেশনাল প্ৰগ্ৰাম দিয়া হ'ব আৰু এটা ভাল খবৰ বা সুখবৰ আমাৰ সকলো ছাত্ৰ ছাত্ৰীৰ বাবে আমাৰ বিশেষকৈ যিবিলাক ডিগ্ৰী আৰু মাষ্টাৰ ডিগ্ৰী ছাত্ৰ ছাত্ৰীবিলাকৰ কাৰণে আমাৰ চৰকাৰৰ হৈ আমি এতিয়া গ্ৰুপ ইন্সুৰেন্স এটা কৰিব খুজিছো বা কৰিম আমি আৰু সেই গ্ৰুপ ইন্সুৰেন্সটো আপ টু 5 লাখ টকাকে লৈকে হেতু পৰ্যন্ত হেতু কভাৰ কৰিব গ্ৰুপ ইন্সুৰেন্স কিনি আমাৰ ডিগ্ৰী আৰু মাষ্টাৰ ডিগ্ৰী আমাৰ ছাত্ৰ ছাত্ৰীবিলাকৰ কাৰণে আৰু তেখেতসকলক এটা ফৰ্ম দিয়া হ'ব আৰু এইখন ইনিচিয়েটিভৰ নাম দিয়া হৈছে ডাহাল যাক প্ৰটেকশ্যন বুলি ক'ব পাৰো যেটোৰ ট্ৰান্সলেশন বা মিনিং আৰু এই ফৰ্মটো সকলো আমাৰ ডিগ্ৰী আৰু মাষ্টাৰ ডিগ্ৰী ছাত্ৰ ছাত্ৰীবিলাকে ফিল আপ কৰিব আৰু তেখেতসকলে এই ইন্সুৰেন্স কভাৰেজটো তেখেতসকলক দিয়া হ'ব তো এই চাৰিটা বিষয়ত আমাৰ যেটো DMIT টেষ্টৰ বিষয়ে কোৱা হৈছে ডাৰ্মাটোগ্লাইফিক্স মাল্টিপল ইন্টেলিজেন্স টেষ্ট হেতুৰ বিষয়ে অকমান ব্ৰিফিং কৰিব খুজিছো হেতু হৈছে যে এজন লৰা বা ছোৱালী জন্ম হোৱাৰ পিছত তাৰ কি ইনবৰ্ন জন্ম হোৱাৰ পৰাই এটা ইনবৰ্ন কোৱালিটি বা ইনেট এবিলিটিজ বিলাক থাকে কোৱালিটিজ বিলাক থাকে হেতু কি আছে তেখেতৰ হেতু মানে ডায়াগনোজ কৰা যায় বা সেই টেষ্টৰ জৰিয়তে ফিংগাৰপ্ৰিন্টটো লোৱা হয় ফিংগাৰপ্ৰিন্টৰ জৰিয়তে সেই প্যাটাৰ্নটো দি আন্ডাৰষ্টেণ্ড বা বুজিব পৰা যায় যে তেখেতৰ কি ইনবৰ্ন কোৱালিটি বা ইনেট এবিলিটিজ আছে যেটো জন্মগতৰ পৰা তেখেতৰ এটা দক্ষতা আছে বা স্কিল আছে তেখেতৰ লাৰ্নিং ষ্টাইলটো কি তেখেতে কি ধৰণে শিকিব পাৰিছে কোনটো বেছিকৈ কেচ কৰিব পাৰিছে কোনটোত পুৱাৰ আছে বা উইক আছে ভালকে ধৰিব পৰা নাই তেনেকুৱা তেখেতৰ লাৰ্নিং ষ্টাইলটো হেতু মানে ষ্টাডি কৰা যাব বা এনালাইজ কৰা যাব এই টেষ্টৰ জৰিয়তে আৰু টেষ্টৰ জৰিয়তে তেখেতৰ ফাউন্ডেশন এটো এটা ফাউন্ডেশন হ'ব এটা এনালাইজ কৰিবলৈ এটা ইভালুৱেচন কৰিবলৈ এই টেষ্টৰ জৰিয়তে যে কোন ক্ষেত্ৰত তেখেতক আমি আগুৱাই লৈ গলে বা তেখেতক কেৰিয়াৰ মানে গাইডেন্স দিলে তেখেতক মানে মোটিভেশন দিলে তেখেতৰ ফিউচাৰটো যাতে সুনিশ্চিত হ'ব পাৰে হেতুৰ ক্ষেত্ৰত বহুত সহায় কৰিব আৰু এই DMIT টেষ্টটো মানে বেনিফিচিয়েল ফৰ অল এজ গ্ৰুপছ আমাৰ সৰুৰ পৰা ডাঙৰ লৈকে যি সকলক এই টেষ্টটো কৰা হ'ব তেখেতসকলৰ কাৰণে সুবিধাজনক হ'ব লাভদায়ক হ'ব আৰু লগতে গাৰ্জিয়ান সকলৰ কাৰণেও লাভদায়ক হ'ব অভিভাৱক সকলৰ কাৰণেও লাভদায়ক হ'ব কাৰণ তেখেতসকলে নিজৰ সন্তানে কোনটো ভাল পায় কোনটো বেয়া পায় কোনটোত তেখেতৰ ষ্ট্ৰেংথ আছে কোনটোত উইকনেছ আছে গোটেইখিনি কথা যেহেতু গাৰ্জিয়ান সকলেও জানিব তো তেখেতসকলৰ কাৰণেও সুবিধা হ'ব নিজৰ সন্তানক সেইখনতেই আগবঢ়াই লৈ যাবলৈ আৰু সহায় কৰিবলৈ আৰু লগতে আমাৰ শিক্ষক শিক্ষয়িত্ৰী বা শিক্ষাগুৰু সকলৰ কাৰণেও টিচাৰ্ছ সকলৰ কাৰণেও লাভদায়ক হ'ব কাৰণ টিচাৰ্ছ সকলে যেতিয়া জানা পাব যে এইখন ছাত্ৰ বা ছাত্ৰীৰ কোনটোত ইন্টাৰেষ্ট আছে ধাউতি আছে আৰু ক'ত কমজোৰ হৈ আছে তাতে তেখেতসকলে সহায় কৰিব পাৰিব তো এটো এটা বহুত ধুনিয়া এটা পদক্ষেপ ক'ব লাগিব আৰু এটোৰ জৰিয়তে হসাকেই আমি ছাত্ৰ ছাত্ৰীবিলাক সহায় কৰিবলৈ সক্ষম হ'ম তেখেতসকলক ৰাইট ডিৰেকশ্যন দিবলৈ আমি সক্ষম হ'ম তেখেতসকলতে যাতে জীৱনত বহুতে হাবাথুৰি খাব লগা হৈ যায় আমি বহুত কেছেছ চাইছো আমি আমাৰ বিটিআৰ প্ৰধান প্ৰমোদ বড়ো ডাঙৰীয়া দেৱৰ পৰা বহুত তেনেকুৱা ধৰণৰ ঘটনা শুনিছো যে তেখেতৰ ওচৰত মাষ্টাৰ্ছ ডিগ্ৰী কৰা ল'ৰা বা ছোৱালীবিলাকে যায়
আৰু তেখেতসকলে মানে চাকৰিৰ কাৰণে তেখেতসকলৰ মা দেউতাসকলে যায় তেখেতসকলৰ চাকৰিৰ কাৰণে ৰিকুৱেষ্ট কৰিব লগা হৈ যায় কিন্তু এজন ল'ৰা বা ছোৱালী এতিয়া ডাঙৰ যদি হৈ যায় কমচে কম ডিগ্ৰী যদি পাছ কৰে তেখেতে নিজেই চাকৰিখন বা কি কৰিম সেইখন তেখেতে নিজেই সিদ্ধান্তটো ল'ব লাগিছিল কিন্তু মাষ্টাৰ ডিগ্ৰী কৰাৰ পিছতে তেখেতসকলে মা বা দেউতাৰ ওপৰত ডিপেণ্ডেণ্ট হ'ব লগা হৈ যায় কাৰণটো হৈছে যে ৰাইট মানে তেখেতসকলে এনালাইজ কৰা নাই বা ৰাইট ডিচিশ্যন তেখেতসকলে ল'ব পৰা নাই বা ৰাইট যিটো ষ্ট্ৰীম সেইটো চুজ কৰিব পৰা নাই তো সেই ক্ষেত্ৰত তেখেতসকলে এইটো হাবাথুৰি খাব লগা হৈ যায় আৰু বহুতক চাইছোঁ যে গ্ৰেজুৱেশ্যন পাছ কৰাৰ পিছত মাষ্টাৰ ডিগ্ৰী পাছ কৰাৰ পিছত তেখেতসকলে হয়তো ITIত ভৰ্তি হয় ইণ্ডাষ্ট্ৰিয়েল ট্ৰেইনিং ইনষ্টিটিউট য'ত নেকি ক্লাছ 10 বা 12 পাছ কৰাৰ পিছতে আপুনি ভৰ্তি হ'ব পাৰে এইটো বৰ দুখজনক কথা বৰ দুখজনক বিষয় যিটো আমি গম মানে পাই আহিছোঁ আমি আমাৰ তাতো বহুত তেনেকুৱা ধৰণৰ ছাত্ৰ ছাত্ৰীবিলাক আহিছে যে ডিগ্ৰী পাছ কৰাৰ পিছত বা মাষ্টাৰ ডিগ্ৰী পাছ কৰাৰ পিছত যদি সি ITIত যদি ভৰ্তি লয় তাৰমানে তাৰ 3 বছৰ লছ গ'ল লোকচান গ'ল যোনজনে মানে ডিগ্ৰী পাছ কৰাৰ পিছত ITIত আহিছে যোনে যদি মাষ্টাৰ ডিগ্ৰী কমপ্লিট কৰাৰ পিছত যদি ITIত ভৰ্তি ল'ব খোজে তেনেহ'লে তাৰ 5 বছৰ এনেই লোকচান গ'ল তো এইটোৰ পৰা আমি তেখেতসকলক মানে বচাব পাৰি আছোঁ এই ৱেষ্টেজ যিটো হৈ আছে তেখেতসকলৰ এটা সময় দীঘলীয়া সময় 3 ইয়াৰ্ছ বা 5 ইয়াৰ্ছটো বহুত মাইনা ৰাখে বহুত মিন কৰে এইটো টাইমটো বহুত মূল্যৱান হয় আমি সকলোৱে জানো এই টাইমটো যাতে আৰু ৱেষ্ট নহয় সৰুৰে পৰা যদি আমি ডায়াগন'জ কৰি DMITৰ থ্ৰু দি আমি যদি তেখেতসকলক ৰাইট গাইডেন্স দিব পাৰোঁ তেখেতসকলে নিশ্চিতভাৱে এই টাইমটো ৱেষ্টেজ কেতিয়াও তেখেতসকলৰ জীৱনত নহ'ব বহুত কাণ্ট্ৰিজবিলাকত আমি চাইছোঁ যে তেখেতসকলে মানে এইখনৰ জৰিয়তে ল'ৰা ছোৱালীৰ কিহত ইণ্টাৰেষ্ট আছে ধাউতি আছে সেইটো জনাৰ পিছত তেখেতসকলে নিজৰ ল'ৰা ছোৱালীক সেইখনতে তেখেতসকলে সহায় কৰে বা সেইখনতেই আগবঢ়াই লৈ যায় আৰু তেখেতসকলে সেইকাৰণে শ্বাইন কৰে এক্সেল কৰে আৰু তেখেতসকলৰ ফিউচাৰটো ভাল হয় আৰু ঠিক আমিও BTR চৰকাৰ ফালৰ পৰা এইখন বুজি পাইছোঁ আৰু এইখন বুজি পাই এইখিনি ইনিচিয়েটিভ লোৱা হৈছে মই আশা কৰোঁ যে নিশ্চিতভাৱে আমাৰ বহুত ছাত্ৰ ছাত্ৰী ইয়াৰ পৰা লাভান্বিত হ'ব আমাৰ মা দেউতাসকলে যিটো নিজৰ সন্তানবিলাকক লৈ হাবাথুৰি খাব লগা হয় আৰু হাবাথুৰি খাব লগা নহ'ব আৰু টিচাৰ্ছবিলাকৰ কাৰণে বহুত সুবিধা হ'ব কাৰণ তেখেতসকলে ষ্টুডেণ্টছৰ বিষয়ে জানিব পাৰিব যে কোনটোত ইণ্টাৰেষ্ট আছে কোনটোত ইণ্টাৰেষ্ট নাই কোনটোত উইকনেছ আছে কোনটোত ষ্ট্ৰেংথ আছে গোটেইখিনি জানি পাই ৰাইটভাৱে তেখেতসকলক গাইড কৰিব পাৰিব তো বাকী কথাখিনি আমাৰ ইয়াত ক'ব লাগিব যে মোৰ লগত আজি ইয়াত এডভাইজাৰী কমিটি এইখনৰ কাৰণে বনোৱা হৈছিল আমাৰ এইখন ইমপ্লিমেণ্ট কৰাৰ কাৰণে BTC চৰকাৰ ফালৰ পৰা DMIT যিটো টেষ্টৰ কথা ক'লোঁ আমাৰ ইনষ্টিটিউচনেল স্কিল প্ৰগ্ৰামৰ কথা যিটো ক'লোঁ কেৰিয়াৰ কাউন্সেলিঙৰ কথা যিটো ক'লোঁ বা মটিভেশ্যনেল প্ৰগ্ৰাম যিবিলাক হ'ব আমাৰ গ্ৰুপ ইঞ্চুৰেঞ্চ যিটো ষ্টুডেণ্টছবিলাকক দিয়া হ'ব সেইটোৰ কাৰণে আমাৰ এটা এডভাইজাৰী কমিটি আছে 5জনীয়া এডভাইজাৰী কমিটি ৰখা হৈছে আমাৰ ডক্টৰ ৰামানন্দ সিনহা প্ৰিন্সিপাল ছায়েন্স কলেজ কোকৰাঝাৰ এডভাইজাৰ হিচাপত আছে ডাইৰেক্টৰ অফ এডুকেশ্যন আমাৰ এডুকেশ্যন ডিপাৰ্টমেণ্ট BTC তেখেত মেম্বাৰ ছেক্ৰেটাৰী হিচাপত আছে ডক্টৰ ৰত্নেশ্বৰ দেৱনাথ এক্স প্ৰিন্সিপাল কমাৰ্চ কলেজ কোকৰাঝাৰ তেখেত মেম্বাৰ হিচাপত আছে ডক্টৰ ৰঞ্জিত কুমাৰ নাৰ্জাৰী প্ৰিন্সিপাল বেংটল কলেজ তেখেতে মেম্বাৰ হিচাপত আছে ডক্টৰ আব্দুল হুছেইন প্ৰিন্সিপাল মহামায়া ডিগ্ৰী কলেজ বগৰীবাৰী তেখেতেও মেম্বাৰ হিচাপত আছে তেখেতসকলে আজি ইয়াত উপস্থিত আছে আৰু এডভাইজাৰী কমিটিত তেখেতসকলে এইখন অলৰেডি আগবঢ়াই লৈছে বা তেখেতসকলে প্ৰচিডিং আকৰত এইটো মানে অলৰেডি ডিচিশ্যন এটা লৈছে আৰু এইটো গোটেইখিনি কথা আপোনালোকৰ জৰিয়তে আমি সকলো আমাৰ BTR বাকী ৰাইজক অৱগত কৰিব খুজিছোঁ যাতে ইয়াৰ পৰা আমাৰ ছাত্ৰ ছাত্ৰীবিলাকৰ ভৱিষ্যতটো সুনিশ্চিত হওক ভাল হওক আৰু সদায় প্ৰটেক্টেড হৈ থাকক বাকী কথাখিনি আমাৰ যি এডভাইজাৰী কমিটি তেখেতসকলে ৰাখিব ধন্যবাদ